হেল্ল' গাইজ, সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টি মোৰ বাবে বিশেষ। আৰু আজি মই ওলাইছোঁ মাজুলীৰ মনগীতলৈ বুলি। মনগীত হৈছে এনেকুৱা এটা অনুষ্ঠান য'ত অসমৰ ইউথসকলে আনৰিলিজ ছং তালৈ পঠায় আৰু তাৰ পৰা বেষ্ট অফ 30 ছং চিলেক্ট কৰে আৰু চিলেক্টেড ষ্টুডেণ্টছখিনিক মহান গুৰুসকলে ৱৰ্কশ্বপ দিবলৈ আহে। আৰু এয়া আমি ডেকাচাং পালোহি। আৰু মাজুলীৰ ডেকাচাঙত তিনিদিনীয়া ৱৰ্কশ্বপ অনুষ্ঠিত হৈছিল, য'ত অনুৰাগ শইকীয়া ছাৰ, ৰূপম ভূঞা ছাৰ, জয় বৰুৱা ছাৰ আদিৰ দৰে মহান গুৰুসকল আহিছিল। ৰাহুল কৌশিক নাথ ছাৰৰ উদ্যোগত গঢ় লৈ উঠা অনুষ্ঠানটি ইউথখিনিৰ কাৰণে, চিলেক্টেড ষ্টুডেণ্টখিনিৰ কাৰণে সম্পূৰ্ণৰূপে ফ্ৰী অফ কষ্ট আছিল। কথা কিছু পাহৰি নাপাহ আৰু অনুষ্ঠানটিৰ আন্তৰতা হিচাপে আছিলে মিণ্টু বৰুৱা ছাৰ। অনুষ্ঠানটিয়ে বহু কথা শিকালে আৰু বহুতো টেলেণ্টেড মানুহক লগ পোৱাৰ সুবিধা পালোঁ। গতিকে মনগীতক বহুত ধন্যবাদ। আৰু ভিডিঅ'সমূহ পাবৰ বাবে আপোনালোকে মনগীত অফিচিয়েল পেজটো চাব পাৰে। আমি মাথো বাটৰুৱা